আজি কি ৰঙৰ পিন্ধি আছা তুমি? আপোনাৰ ভাল লগা ৰংটো ৰঙা। হয় নেকি? নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চুপা চুপি নামৰ ৱেব ছিৰিজখন হয়তো সকলোৱে চাইছে আৰু সকলোৱে উৰ্মিলাবোৰ সেই বিশেষ চৰিত্ৰটোৰ প্ৰতি লক্ষ্য কৰিছে। হয়তো সকলোৰে জানিবলৈ মন গৈছে যে উৰ্মিলাবোৰ প্ৰকৃত নামটো কি, তেখেতৰ ঘৰ ক'ত, বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ তথ্য হয়তো সকলোৰে জানিবলৈ মন গৈছে। গতিকে ব'লক দেৰি নকৰি আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সকলোবোৰ তথ্য জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই যাব বুলি আশা ৰাখিছোঁ। তেন্তে ব'লক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। চুপা চুপিত অভিনয় কৰা উৰ্মিলাবোৰ প্ৰকৃত নামটো হৈছে স্নিগ্ধা গগৈ আৰু তেখেতৰ নিক নেমটো হৈছে মাইনা। স্নিগ্ধা গগৈৰ জন্ম হৈছিল 18 এপ্ৰিল তাৰিখে নগাঁও জিলাৰ কলিয়াবৰত আৰু বৰ্তমান তেখেত কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰে আৰু তেখেতৰ ঘৰত মাক দেউতাকৰ লগতে এগৰাকী ভায়েক আছে। তেখেতৰ পিতৃগৰাকীৰ নাম হৈছে প্ৰদীপ কুমাৰ গগৈ আৰু মাতৃগৰাকীৰ নাম হৈছে গীতামণি গগৈ। আৰু এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। কলিয়াবৰ কলেজৰ পৰা তেখেতে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰে আৰু জ্যোতি চিত্ৰবনৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰে। তেখেতৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং। তেখেতে চুপা চুপিত অভিনয় কৰাৰ উপৰিও বহুকেইখন অসমীয়া বোলছবিত আৰু ধাৰাবাহিকত অভিনয় কৰিছিল। তাৰ ভিতৰত আবেলি ৰামধেনু, অৰ্ধাংগিনী, আওহীৰ জোনাক, দামিনীকে আদি কৰি তেওঁ বহুকেইখন অসমীয়া জনপ্ৰিয় বোলছবিত আৰু ধাৰাবাহিকত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল। এইবাৰ ক'বলৈ ওলাইছোঁ স্নিগ্ধা গগৈৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে। বন্ধুসকল, বৰ্তমান স্নিগ্ধা গগৈ বিবাহিত আৰু তেখেতৰ স্বামীগৰাকীৰ নাম হৈছে ৰূপকমল হাজৰিকা আৰু ৰূপকমল হাজৰিকা হৈছে এগৰাকী পৰিচালক। বন্ধুসকল, আপোনালোকে বাৰু এই উৰ্মিলা চৰিত্ৰটোৰ কেনেকুৱা পাইছিল চুপা চুপিখনত চাই তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবচোন। লগতে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।